নমস্কাৰ অসমীয়া আৰু ইংৰাজী মাধ্যমত বুৰঞ্জী বিভাগৰ গুৰুত্বপূৰ্ণ কেইটামান প্ৰশ্ন উত্তৰ নেম অফ দ্য ফাৰ্ষ্ট আছামিজ কালাৰ থিয়েটাৰ ফিল্ম প্ৰথম অসমীয়া ৰঙীন চলচ্চিত্ৰখনৰ নাম কি এ ভাইটি বি ভাগ্য চি অবুজ বেদনা ডি লঠিগতি ইয়াৰে শুদ্ধ উত্তৰটো হ'ব এ ভাইটি 2 নম্বৰ প্ৰশ্ন Who music director the film Sameli Mem Sahab? Sameli Mem Sahab বোলছবিখনৰ সংগীত পৰিচালক কোন আছিল? এ জিতু তপন বি বিষ্ণুপ্ৰসাদ ৰাভা চি ডক্টৰ ভূপেন হাজৰিকা ডি ফণী ফুকন ইয়াৰে শুদ্ধ উত্তৰটো হ'ব চি ডক্টৰ ভূপেন হাজৰিকা 3 নম্বৰ প্ৰশ্ন Who is the first female actors in আছামিজ ফিল্ম অসমীয়া চলচ্চিত্ৰৰ প্ৰথম মহিলা অভিনেত্ৰী কোন আছিল এ বিদ্যা ৰাও বি আইদেউ সন্দিকৈ চি জুবলি ৰাজকুমাৰী ডি মলয়া গোস্বামী ইয়াৰে শুদ্ধ উত্তৰটো হ'ব বি আইদেউ সন্দিকৈ 4 নম্বৰ প্ৰশ্ন হু ডাইৰেক্টেড দ্য ফাৰ্ষ্ট আছামিজ ফিল্ম প্ৰথম অসমীয়া বোলছবিখনৰ পৰিচালক কোন আছিল এ প্ৰমতেজ বৰুৱা বি ডক্টৰ ভূপেন হাজৰিকা চি জ্যোতিপ্ৰসাদ আগৰৱালা ডি বিষ্ণুপ্ৰসাদ ৰাভা ইয়াৰে শুদ্ধ উত্তৰটো হ'ব চি জ্যোতিপ্ৰসাদ আগৰৱালা 5 নম্বৰ প্ৰশ্ন Who has written the novel Lahori? Lahori উপন্যাসখনৰ লিখক কোন এ ৰজনীকান্ত বৰদলৈ বি বিৰিঞ্চি বৰুৱা চি পদ্মনাথ গোহাঁই বৰুৱা ডি সৈয়দ আব্দুল মালিক ইয়াৰে শুদ্ধ উত্তৰটো হ'ব চি পদ্মনাথ গোহাঁই বৰুৱা 6 নম্বৰ প্ৰশ্ন Who write নামঘোষা নামঘোষা কোনে ৰচনা কৰিছিল এ মাধৱদেৱে বি হৰিদেৱ চি শংকৰদেৱ ডি দামোদৰ দেৱ ইয়াৰে শুদ্ধ উত্তৰটো হ'ব এ মাধৱদেৱে নামঘোষা ৰচনা কৰিছিল 7 নম্বৰ প্ৰশ্ন হু ইজ দ্য নেম অফ দ্য ছেকেণ্ড আছামিজ মুভি দ্বিতীয় অসমীয়া চলচ্চিত্ৰখনৰ নাম কি এ জয়মতী বি ৰূপ কোঁৱৰ চি ইন্দ্ৰমালতী ডি মনুমতী ইয়াৰে শুদ্ধ উত্তৰটো হ'ব চি ইন্দ্ৰমালতী 8 নম্বৰ প্ৰশ্ন হু ৱাজ দ্য ফাউণ্টেন হেড অফ অংকীয়া নাট অংকীয়া নাটৰ জনক কোন এ মাধৱদেৱ বি হৰিদেৱ চি শংকৰদেৱ ডি দামোদৰদেৱ ইয়াৰে শুদ্ধ উত্তৰটো হ'ব চি শংকৰদেৱ 9 নম্বৰ প্ৰশ্ন নেম দ্য ফাৰ্ষ্ট থিয়েটাৰ ফিল্ম ইন দ্য হিষ্টৰী অফ চিনেমা আছামিজ চিনেমা অসমীয়া চলচ্চিত্ৰ ইতিহাসৰ প্ৰথমখন চলচ্চিত্ৰৰ নাম কি এ জয়মতী বি ৰূপ কোঁৱৰ চি ইন্দ্ৰমালতী ডি মনুমতী ইয়াৰে শুদ্ধ উত্তৰটো হ'ব এ জয়মতী শেষৰ প্ৰশ্নটো অৰ্থাৎ 10 নম্বৰ হুৱেৰ ৱাজ দ্য ফাৰ্ষ্ট আছাম কেপিটেল অফ আহোম আহোমৰ প্ৰথম ৰাজধানী ক'ত আছিল এ ৰংপুৰত বি শদিয়াত চি চৰাইদেউত ডি গড়গাঁৱত ইয়াৰে শুদ্ধ উত্তৰটো হ'ব বি শদিয়াত নমস্কাৰ